বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি জানিম ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰ বাবে দি থৈ যোৱা কেইটামান শ্ৰীকৃষ্ণ বাণী। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইউটিউব চেনেল এণ্ড টাইম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মহানতা বাৰে বাৰে পিছল খোৱাক নকয়, মহানতা বাৰে বাৰে পিছল খালেও বাৰে বাৰে থিয় হৈ উঠাক কয়। সফলতাই আমাৰ পৰিচয় কৰে পৃথিৱীৰ পৰিচয় আমাক সফলতাই দিয়ে। যেতিয়ালৈকে নিজৰ সমস্যাবোৰৰ কাৰণে বেলেগক দুখ দি থাকিবা, তেতিয়ালৈকে তুমি সমস্যাবোৰ দূৰ কৰিব নোৱাৰিবা। বিশ্বাস এনেকুৱা এটা শক্তি যি অসম্ভৱটো সম্ভৱ কৰি দেখুৱায়। যিটো সহজতে পোৱা যায় সেইটো সদায় নাথাকে, যিটো কষ্ট কৰি পোৱা যায় সেইটো সদায় থাকি যায়। কেতিয়াবা এটা সৰু পৰিৱৰ্তনে আপুনি গম নোপোৱাকৈয়ে জীৱন সলনি হৈ যাব পাৰে। ভাগ্য আৰু বেলেগক কিয় দুখ দিওঁ? সপোন নিজৰ, চেষ্টা নিজৰ হ'ব লাগে। ভাগ্যৰ লগত কাজিয়া কৰি ভাল লাগে, কাৰণ ভাগ্যই নিদিয়ে আগবাঢ়িবলৈ আৰু মই পিছ পৰিব নিবিচাৰোঁ। হ'ব পাৰে প্ৰত্যেকটো দিন ভালে নাযায়, কিন্তু বন্ধু প্ৰত্যেকটো দিনত কিবা নহয় কিবা ভালে যায়। নিজৰ ভাগৰুৱা শৰীৰটো নিজেই কঢ়িয়াই ফুৰিব লাগিব, তেতিয়াহে মানুহে কান্ধত ল'ব যেতিয়া তোমাৰ মৃত্যু হ'ব। জীৱনে এটা সুযোগ দিয়ে, সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। খেলত হাৰিলে তুমি পুনৰ জিকিব পাৰিবা, মনৰ পৰা হাৰিলে কেতিয়াও জিকিব নোৱাৰা। আপুনি যদি জিকে তেন্তে সুখ প্ৰাপ্তি হয়, যদি হাৰে তেন্তে শিক্ষা লাভ কৰে। জীৱনত ৰিস্ক ল'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব, হয়তো বিজয় প্ৰাপ্তি হ'ব, নহ'লে শিক্ষা পাব। সফল তেওঁহে হয় যিয়ে জীৱনৰ ডাঙৰ ধুমুহা সুন্দৰকৈ পাৰ কৰে। যাৰ সলনি হোৱাৰ দৃষ্টিভংগী থাকে তেওঁ জীৱনত আগবাঢ়ি যায়। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি থৈ যায়। তুমি যিয়ে কাম নকৰা কিয়, তুমি যদি উপযুক্ত বুলি ভাবিছা কৰি যোৱা। পৃথিৱীয়ে কি ভাবিছে চিন্তা নকৰিবা, জীৱন সুখৰ হৈ পৰিব। জীৱনত নিজৰ চৰিত্ৰটো ভালদৰে গঢ়া, যাতে পৰ্দা পৰাৰ পিছতো হাত চাপৰি বাজি থাকে। ধন্যবাদ।